আজি আমাৰ ৰুমৰ কিনাৰত থকা মতা মেগীহালত তামাম কাজিয়া। ৰাতিপুৱাতে মাৰপিট চলি গৈছে। কাজিয়াখনত হ'লে মোৰ গাত অকণো দুখ নাই দেই, অকণো হাত নাই। মই এইবোৰ বিষয়ে মই একো নাজানো কৈছোঁ নহয়। মানে শুনিব দেই, কালি মোৰ মানুহজন ডিউটিলৈ যোৱাৰ পিছত ৰাতিপুৱাতে মই বহি লৈছোঁ। এতিয়া কৈছোঁ শুনো, কালি মোৰ মানুহজন ডিউটিলৈ যোৱাৰ পিছত বৌজনী আহিছে আৰু আহি পেলাই মোক সুধিছে, হেৰি নহয় তোমালোকৰ ৰুমৰ পৰা সদায় বোলে হাঁহি ধেমালিয়ে শুনি থাকোঁ, অকণো কাজিয়া চাজিয়া নালাগাই। আমাৰহে বোলে ইমান কাজিয়া লাগি থাকেও, দিনে ৰাতে ইমান কাজিয়ালি থাকে, হয়নে কি কৰোঁ? মই বোলো কিনো কৰিব, হয় আছোঁ আৰু আমি আৰু সেইদে আৰু হাঁহি ধেমালি কৰি। তাৰপৰা মই ক'লোঁ আৰু হাঁহি ধেমালি মানে ৰহস্যটো কৈছোঁ, আমিনো মানুহ মতা মাইকী দুটা কেনেকৈ হাঁহি ধেমালি কৰি থাকোঁ। মানে মই আৰু মোৰ মানুহজনৰ কথাই কৈছোঁ দেই, মই বেলেগৰ কথা ক'বলৈ যোৱা নাই। মই তাইক কৈছোঁ মই ৰাতিপুৱা সোনকালে উঠোঁ, উঠি পেলাই বেলনা মাৰিডাল লওঁ, লৈ পেলাই মই মানুহজনৰ গালে দলিয়াই দিওঁ। মানুহজনৰ গাত যদি পৰে তেতিয়া মই হাঁহোঁ, আৰু মানুহজনৰ গাত নপৰিলে তেতিয়া মানুহজনে হাঁহে। আছোঁ আৰু সেইদে ভগৱানৰ কৃপাত আৰু হাঁহি ধেমালি কৰি পেলাই নহয় জানো। এই ভগৱান, মই সেইষাৰ কথা ক'বলৈ পালোঁহে, তাইনো মূৰত কি সোমোৱাই ল'লে নাজানো নহয়। আজি ৰাতিপুৱাই বোলে মতাটো গালে বেলনা মাৰিডাল দলিয়াই দিছে, গম পাইছেনে গাইছ? এতিয়া আপোনালোকে কওকচোন, দুখটো মোৰ গাত নেকি বাৰু? হা, মইতো তেহেঁতৰ কথা কোৱা নাছিলোঁ, মই মোৰ মানুহজনৰ কথাহে কৈছিলোঁ, হয়নে বাৰু? কওকচোন আপোনালোকে, দুখটো বাৰু মোৰ গাত আছে নেকি বাৰু? আপোনালোকে নিজে কওকচোন বাৰু। এতিয়ালৈকে কাজিয়া লাগি মৰি আছে, গম পাইছে? লাগিয়ে আছে। সেইটো আৰু মোৰ গাত দুখ নাই দেই।